Hello guys, welcome back. আজি আমি কথা পাতিম ইনষ্টাগ্ৰাম ৰিলছৰ ওপৰত। কৈ বহুত ভাল লাগছি ইনষ্টাগ্ৰাম ৰিলছৰ ওপৰত। তো বলা ভিডিওটো আমি আৰম্ভ কৰো। জিন্নাখনৰ পৰাই তোমাক মই অশান্তি দিয়া বাদ দিলি হেন্দাখনে বুজিবা বেলেগ এজনী পতালো তোক নালাগে। হয় তোমালোকে জানিব পাইছা ইয়াৰ ভিডিওটোৰ পৰা যে এজনী ছোৱালী পতালি দ্বিতীয়জনী নালাগে। আৰু এবাৰ হেতুটো বাদ দিয়া তোমালোকে কি এই ভিডিওটো বনা পিছত একদম কি ৰাখি থৈ দিয়া গিতা যে একদম মানে নাকত থাকিব একদম মানে তোমাক কৰে পিছফালত দিবে মুটটো সোমাই থাকিব। এইবিলাক মানে কি এইবিলাক কি কন্টেন্ট হল নেকি? এটা সঁচা কথা কওঁ, তুমি লাগিলে যিমানেই ভাল কাম নকৰা কিয় কিন্তু তোমাৰ ভাল কথা মৰা পাছতহে কব। ল'ৰাটো ভাল আছিলে। ও মাই ডগস এর মোটিভেশন দেখিছে না বাৰু বাপে বাপে তুই মানে কি মানে মালটো মানে মই বুজি নাপাওঁ। মানে সুখৰ ভিডিওটো দুখৰ ভিডিওটো মানে হাঁহিটো যে ৰাস্তাটো হাঁহিটো মাৰিতে শিখৰ হাঁহিটো মানে এইটো কি মানে বুজি নাপাওঁ। আৰু ভিডিওটো কি এনেকুৱা হ'ব নেকি? মই মানে হাগিব গৈছিলোঁ, প্ৰথমবাৰ ঠিকে হাগিলোঁ, ছেকেণ্ড বাৰ গৈছিলোঁ পানী নাছিল, মাইক মাতিলোঁ, মায়ে ঘৰত নাই। কাক কয় সেইজনক নুসুধিবা যোনে কাৰোবাক ভাল পাই আছে। প্ৰেম কাক কয় সেইজনক সোধা যোনে কাৰোবাক হেৰুৱাই পেলাইছে। ভাল পাবনি শিকিলো পায়ো হেৰুৱালো। যদি তেওঁ ঘণ্টা ঘণ্টাৰ পাছত তোমাক ৰিপ্লাই কৰিছে তেন্তে তেওঁ ৰিপ্লাই কৰা নাই, ভিক্ষা দিছে ভিক্ষা। নহয় মানে চালা মই কেতিয়াবা এজৰ ভিডিঅ' চাই মোৰ এনেকুৱা লাগে যে পৃথিৱীখন ঘূৰণীয়া নহয় পেলাই এনেকুৱা হ'ব লাগিছিল, হাৰ্ড হ'ব লাগিছিল। কাৰণ চাব পাৰা চৰকাৰে কৰিছে মূল্য বৃদ্ধিৰ লগত প্ৰেম, আৰু অসমৰ লগত কৰিছে বানপানী প্ৰেম, আৰু আমাৰ অডিয়েঞ্চবিলাকে কৰি আছে ইহঁতৰ লগত প্ৰেম। আৰে বাবা হৈ আছে কি? এতিয়া নেকি টিকটক আছিল, এতিয়া নেকি মই ভিডিঅ' বনাই নাছিলোঁ, আৰু এতিয়া টিকটক নোহোৱা হ'ল, এতিয়া ইনষ্টাগ্ৰাম আহিল, এতিয়া মই ৰস ভিডিঅ' বনাই কৰোঁ। আৰু কিন্তু এতিয়াও এইটো চলি আছে। এইটো মানে কি মানে জিঅ' ফোনটো কথা কোৱা নাই, মই মানে এইটো কথা কৈছোঁ যিকেইটা নেকি আইফোন লেভেল আইফোনৰ আগত ইয়াত ভিডিঅ' বনাই। এইটো মানে কি মুখতটো কুকুৰৰ দিছে ভাজ দি মানে কি বনোৱা তোমালোকে কণ্টেণ্ট আছে কি ঘণ্টা ইয়াত? মই মানে সঁচাই বুজি নাপাওঁ ইহঁতৰ ভিডিঅ'বিলাক। মানে কি আমাৰ মাইৰতো খং উঠি মোক দেখি এনেকৈ এইটো কি সেই মুখতে নাই পাল, এইটো কি হেৰি হ'ল কণ্টেণ্ট হ'ল নেকি? এনেকৈ চোৱাটো মোৰতো বহিলে এনেকৈ টিচাৰখনত মাৰ এটা উঠে, এইটো কি কণ্টেণ্ট হ'ল নেকি? আৰু এনেকৈ কোনোবা কাৰোবাৰ দেখি চালি বা এটা কণ্টেণ্ট হৈ যায় নেকি? চালা মই মানে বুজি নাপাওঁ হৈ আছে কি। এই ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেল ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বজাই দিয়া। আৰু তোমালোকক চেনেলটো ছাবস্ক্ৰাইব কৰি কি ঘটিকা লাগি যায় ন হা? আৰু তোমালোকক কৈছোঁ যে মই ইনষ্টাগ্ৰামত ফ'ল' কৰা বলটো 786 বুলিছে। আজিকালি বাই বাই।